हेलो बंधु बान्धवीসকল কি খবৰ সকলোৰে ভালনে বহুত দিন ভিডিও আপলোড কৰিব পৰা নাই আসলে সময় পোৱা নাই তেনেকৈ বেলেগ কিছুমান কামত লাগি থকাৰ কাৰণে ভিডিও ৰেকৰ্ড কৰিবৰ কাৰণে সময় পোৱা নাই গতিকে আজি আপোনালোকৰ খা খবৰ ল'বৰ কাৰণে ভিডিওটো কৰিলোঁ এতিয়া মই অকমান ওলাই আহিছোঁ আসলে ৰাতিপুৱা ঘৰৰ ওচৰৰ অকমান ওচৰত দূৰত বেছি ওচৰত নহয় টেপ এটাত মানে পানী ভৰাই থোৱা আছিলে গিলানটাত তাকে পানীখিনি নিবলৈ আহিছোঁ ঘৰৰ ওচৰতে তেনেকুৱা টেপ নাই টেপৰ সুবিধা নাই তো চাইকেল এখন মোৰ লগত এটা পোৱালি এটা আহিছে এইটো এই চাইকেলখন লৈ পিনে গ'ল তাকে পানীখিনি নিবলৈ আহিছোঁ তাকে এতিয়া ওলাই আহিলোঁ গতিকে বহুত দিন খা খবৰ লোৱা নাই কাৰণে মই খা খবৰ ল'বৰ কাৰণে ভিডিঅ'টো কৰিলোঁ চাওক মই এতিয়া এইফালে আহি আছোঁ যিখন সেইদিনাখন যিটো ভিডিঅ'ত দেখিছিলে বাগানখন তাৰ ছাইডৰ ৰাস্তা এটা এইফালে গাঁও এখন আছে এতিয়া আহি বৰষুণ দিছিলে বতৰটো ডাৱৰীয়া আছিলে এতিয়া আকৌ ৰ'দ দিছে এতিয়া এইফালে পথাৰ ধাননি পথাৰ আৰু এইফালে সৰু বাগান খুলিছে নতুনকৈ বেলেগ মানুহে এখন কোম্পানী বাগানখনেই হয় মই এতিয়া আপোনাৰ যিটো ৰাস্তাতে গৈ আছোঁ এই ৰাস্তাটোৰ ওচৰতে খাৱৈ এটা আছে নলা তেনেকৈ গৈছে এইটো মই দেখুৱাই দিছোঁ চাই এইফালে আকাশখন দেখিছে এইফালে ডাৱৰীয়া হৈ আছে চক আকৌ বৰষুণ কোনোবা চাইডে দি আছে চাগে আগবেলা পূৰা চোকা ৰ'দ কিন্তু আগবেলা যিটো ৰ'দ দিলে পূৰা চোকা যিটো ৰ'দক কোৱা হয় টিকা ফটা ৰ'দ এতিয়া আকৌ পিছবেলা বতৰ ডাৱৰীয়া এতিয়া আকৌ বেলিটো অকণমানকৈ ওলাইছে চব কি ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশটো এতিয়া চাওক এতিয়া গোটেই ডাৱৰ ক'লা হৈ আছে এইফালে পাহাৰ আছে নগা পাহাৰ আঁতৰ ইয়াৰ ইমানকৈ নেদেখি এতিয়া মই আহি আছোঁ এই অকণমান আছে পালোহি আৰু পানীখিনি লৈ আহোঁ পানীখিনি লৈ অহাৰ পিছত আকৌ অফিচলৈ যাব লাগিব তাৰমানে অফিচ মানে আচলতে আধাৰ কাৰ্ডৰ কাম এটা কৰি থকা হৈছে পঞ্চায়ত অফিচত আমাৰ ওচৰৰ পঞ্চায়ত অফিচ তাত আৰু এতিয়াতো প্ৰত্যেকেই আধাৰ কাৰ্ডবিলাক ধৰি লওক পঞ্চায়ত অফিচতে দিয়া হৈছে তাতে কাম হৈ আছে মানে তো বেলেগ এজনে কাম কৰি আছে মই তাত চোৱা চিতা কৰিবৰ কাৰণে বা ফৰ্ম চৰ্ম ফিল আপ কৰিবৰ কাৰণে যাওঁ তো এতিয়া ফৰ্মখিনি ফিল আপ কৰি থোৱা আছিলে সেইজনে লাহে লাহে এতিয়া কৰি আছে আৰু অকণমান পিছত ছুটি হ'ব আৰু মই অকণমান যাব লাগিব তাৰপিছত আহি পিনে ঘৰতে থকা হ'ব ঘৰতে মোৰ সৰু সুৰাকৈ চব্জি বিকা হয় ঘৰৰ ওচৰৰ মানুহখিনিয়ে নিয়ে এনেকৈ দূৰত বিকাকৈ নহয় যোৱা দেওবাৰে বজাৰ আছিলে বজাৰ মাৰিলোঁ আজি আৰু ঘৰতে বিকা হয় ৰাতিপুৱা বজাৰলৈ গৈছিলোঁ চব্জি যিখন হ'লচেল মাৰ্কেট আছে শিমলগুৰিৰ পৰা চব্জি আনিলোগৈ আনি পিনে থোৱা আছে আৰু এতিয়া অফিচৰ পৰা এপাক আহিম অহাৰ পিছত চব্জিখিনি মেলিম আৰু এই চব্জিখিনি বিকাৰ পিছত আৰু সন্ধিয়া আকৌ এবাৰ গা পা ধুই মেলি আজৰি আৰু এতিয়া মই পালোহি আৰু অকণমান আছে নহ'লে এইফালে চবতে পথাৰ এতিয়া ধাননি পথাৰ এই চব কি ধুনীয়া দেখিব ইয়াৰ পৰিৱেশ চাব ভিউটো চাব দেখিছে মই আপোনালোকৰ বেক কেমেৰাই এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিম চাই থাকিব এয়া বগলী আকাশত এইটো এইফালে যিটো দেখি আছে আপোনালোকে এইফালে মেইন ৰাস্তাটো আছে মেইন ৰাস্তাটো এখন পাহাৰখন মই এতিয়া এইফালে গৈ আছোঁ এইফালে মানুহ ঘৰো আছে মই এতিয়া এইফালে গৈ আছোঁ এতিয়া চব আকৌ ৰ'দটো কেনেকৈ ওলাইছে পথাৰ এইফালে মানুহৰ ঘৰ আছে এইফালে গাড়ী গৈ আছে মেইন ৰাস্তাত
লগৰ এটাৰ ওচৰত অকণমান ৰৈছিলোঁ। এতিয়া ইয়াতে আহি পাইছোঁ, ওচৰত নামঘৰ এটা আছে। নামঘৰত এতিয়া নাম কীৰ্তন কৰি আছে ওচৰৰ গাঁৱৰ মানুহখিনি, তাকে আপোনালোকে শুনিবলৈ পাইছে। মই দেখুৱাই দিম নামঘৰ। ভাদ মাহ মোৰ গিলানটো ইয়াতে আছে, অকণমানি গিলান এবাৰ নিলে বেছি মানুহ নাই, মা মই ভাইটি মূলত যিটো বনাইছিল চাইকেল লৈ আহিছে হৈ গ'ল। মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, আৰু ভিডিঅ'টো যোনে যোনে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু কাষতে থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি দিব, যাতে আকৌ নেক্সট যিটো ভিডিঅ' আহিব তাৰ নটিফিকেশ্যনবিলাক যাতে আপোনালোকে সোনকালে পায়। গতিকে আজিলৈ বিদায়।